মই সিদিনাখন মজা পোৱা দেখি আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আপোনালোকে সকলোৱে সহযোগ কৰক, সহায় কৰক আৰু আশীৰ্বাদ কৰক। এতিয়া আমি এখন আৰু দেখোন এতিয়া আমি গান বজাই দিওঁ যিবিলাক আমাৰ হাতে মুখে কয় হাত লাখ বুলি কোৱা হয়। ঠিক আছে, এখন হাত লাখ আপোনালোকক এখন দেখুৱাব এতিয়া যেতিয়া আমি নিজক বেলা পইচাত বেয়াটো আৰু দুজনমান আমি লাইন কৰি দিয়া cái này nó nằm lúc này ringa ringa bori mi dole dole bori ringa ringa bori mi dole dole ringa ringa bori mi dole dole bori
এতিয়া আপোনালোকক আমি মাননী হাতখন গাই শুনাম। অৰ্থাৎ যিহেতু আগৰ পৰা এটা নিয়ম প্ৰচলিত হৈ আহিছে যে বিয়া অনুষ্ঠান অৰ্থাৎ বিবাহ অনুষ্ঠানত পোনপ্ৰথমে আমাৰ ওজা গুৰুসকলে কোৱা মতে মাননী হাতখন প্ৰথমে বজোৱা হয় বুলি কয়। গতিকে মান ধৰে, তাৰপিছতহে আন হাতসমূহলৈ যায়। গতিকে আমি প্ৰথমে এতিয়া মাননী হাতখন পাম। গতিকে ইয়াত যদি কোনোবাখিনিত ভুলভ্ৰান্তি হয় তেনেহ'লে বিজ্ঞসকলে আমাক আঙুলিয়াই দিব। বঢ়িয়া। কুনি সৰ্বজনই আমাৰ বছৰ আমাৰ বছৰ শুনি সৰ্বজনই আমাৰ বছৰ আমাৰ বছৰ। ইমান দীঘলকে লগাই লাহেকে গাবা, মানুহ নহ'লে অশান্তি পাব। আমাৰ বছৰ মানে কি কব, ডেকা ল'ৰা যে অকণমান ইফাল সিফাল হৈ যায় আৰু। এই মাননীৰ জন্ম কথা শুন প্ৰথমে বিবাহ প্ৰভু শিৱৰে পাতিলা। প্ৰথমতে কি শিৱৰে বিয়া পাতিছিলে? আপুনি নাজানে, বিজ্ঞ ভোটসকল আছে, গতিকে সুধি ল'ব। খেলি মেলি পতকে সুধি নিদিব, খেলি জানে নাই কৰিব নাজানে বাৰু নিয়মাই পাতিব পাৰে কথা নহয়। আমাৰ পতা ঠাণ্ডা আছে। প্ৰথমে বিবাহ প্ৰভু শিৱৰে পাতিলা শিৱৰে পাতিলা। দেখি ব্ৰহ্মা বৰলা জপালা বৰলা জপালা বৰলা জপালা। শুনিও সৰ্বজনই আমাৰ বচন মাননীয় জন্ম কথা শুনা সৰ্বজন শুনা সৰ্বজন। লাজ পাই লাগিলে লাগিলে গুচি নাযাব আকৌ দেই, ব্ৰহ্মাদেৱ নহয় আকৌ। লাজ পাই ব্ৰহ্মাদেৱ নাথাকিলে নাথাকিলে প্ৰস্থান কৰিলে ব্ৰহ্মাই ব্ৰহ্মধামলৈ। গতিকে লাজ পালে, গতিকে প্ৰথমে জানো আপুনি নাযাব। আমাৰ লগত এজন ব্ৰহ্মা, আপুনি ব্ৰহ্মা হৈ আছে থাকক, এজন একদম ডাঙৰ ব্ৰহ্মা। লাজ পাই পেলাই ব্ৰহ্মাদেৱ ৰৈ নাথাকিলে, তেখেত গুচি গ'ল ব্ৰহ্মধামলৈ। কাৰণ কেলৈ গুচি গ'ল, তেখেতে বিচাৰিছিলে মাননী। গতিকে শিৱ মানে ভগৱান শিৱৰ বিয়া আছিলে, গতিকে মাননী নেদেখিলে, সেইটো বৰ ডাঙৰ কথা হৈ গ'ল, লাজ পালে বৰ্তমান। এতিয়া লাজ পাই ব্ৰহ্মাদেৱ নাথাকিলে ৰৈ প্ৰস্থান নকৰিলে ব্ৰহ্মাই ব্ৰহ্মধামলৈ ব্ৰহ্মধামলৈ। শুনিও সৰ্বজনই আমাৰ বচন মাননীয় জন্ম কথা শুনা সৰ্বজন শুনা সৰ্বজন। লাজ পাই গলো মাতিয়ে পঠালে বায়ু বেগে শুনো গয়া উপস্থিত পালে উপস্থিত হলে শুনিও সৰ্বজনই আমাৰ বচন মাননীয় জন্ম কথা শুনা সৰ্বজন
ওচৰত উপস্থিত হ'ল তেওঁ সুধিলে যে বৰ্মাদেৱ মোক মাতিছে কিয় সেইটো বৰ্মাদেৱে ক'লে অসমীয়াতে সুধিলে তেতিয়া কি ভাষা কৈছিলে মই নাজানো মই যিহেতু অসমীয়াত শুনিছোঁ বা শিকিছোঁ গতিকে অসমীয়াতে কৈছোঁ লাজ পাই বৰ্মাদেৱে হনুমন্তক মাতিলে হনুমন্ত গৈ বৰ্মাদেৱৰ ওচৰত উপস্থিত হ'ল তেওঁ সুধিলে যে বৰ্মাদেৱ মোক কিয় মাতিছে বৰ্মাদেৱে ক'লে শুনা শুনা শুনো বোপা মহুৰ বচন তেখেতক বচন কৰিবলৈ ক'লে গতিকে তেওঁ কিবা এটা ক'ব মানে যে শুনা শুনা শুনো বোপা মহুৰ বচন বুলি শুনো ককা মহুৰ বচন লাজ পাই হনুমন্তক মাতি পেলাই হনুমন্ত গৈ উপস্থিত হ'ল তেওঁ ক'লে যে বৈকুণ্ঠলৈ যোৱা বৈকুণ্ঠত মাননীৰ গুটি আছে গতিকে বৈকুণ্ঠৰ পৰা তুমি হেল্ল' সেইকাৰণে মাননী গুটি আনিবলৈ হনুমন্তক পঠিয়াই দিলে আৰু হনুমন্তই বায়ু বেগেৰে গৈ বৈকুণ্ঠ পাৰিলে হনুমন্ত গ'ল লাহে গৈ পেলাই বৈকুণ্ঠ পালে বৈকুণ্ঠত তেওঁ গুটি দেখিলে বায়ু বেগে শুনো গয়া বৈকুণ্ঠ পাৰিলে আকাশৰ গুটি দেখ বিভূষিত বোলে বিভূষিত বোলে কোনেও সৰ্বজনাই আমাৰ বচন মাননীৰ জন্ম কথা শুনা সৰ্বজন হে মনে ভৈলা কটাই বুদ্ধিয়ে ভৈলা জৰি হে মনে ভৈলা কটাই বুদ্ধিয়ে ভৈলা জৰি আকাশৰ পৰা গুটি আনে ভাৰ কৰি কোনেও সৰ্বজনাই আমাৰ বচন মাননীৰ জন্ম কথা শুনা সৰ্বজন আমি এতিয়া গোটেইখন কৈ নাথাকোঁ অকণ বৃহৎ দীঘল বহুত দীঘল গতিকে আপোনালোকে হয়তো আমনি পাই যাবগৈ আমি অকণমান চমুৱাই দিওঁ আছে বহুতখিনি বস্তু আছে গতিকে আমি অকণমান চমুৱাই দিম এতিয়া কি হ'ল তেখেতে আকাশৰ পৰা গুটি লৈ আহিলে মই কাহিনীটো পুনৰ কৈ দিছোঁ যিটো গুটি তেখেতে লৈ আহিলে আনি পেলাই বৰ্মাদেৱৰ পুত্ৰ নাৰদক অৰ্পিলে আৰু সেই নাৰদমণিয়ে নিয়া গুটি ভূমিত পচালে সেয়া নিশা গুটি পাতি দুপাতি মেলিলে আনন্দৰ আঠপিনা আহি শিপা পৰিলা নৱবিধ ভক্তি আহি গছৰে এৰিলা গতিকে পাৰিষতে পাত পৰিলা পাৰ্বতীয়ে চাল এহিমতে তামোল জপি থাকে সৰ্বকাল গতিকে তামোল পাণৰ জন্ম তামোলৰ গুটিটো এতিয়া বুজি পালে গতিকে সেই তামোল পাণৰ জন্ম আহি তেনেকৈ জন্ম হ'ল এতিয়া কি হ'ল তামোল পাণৰ জন্ম হ'ল আমাৰ আকৌ কাহিনীটো আছিলে মাননী নহয় জানো এতিয়া মাননী কেনেকৈ হ'ল যে এই বস্তু যেতিয়া ভগৱান শিৱৰ বিয়াত যেতিয়া সেই তামোল আৰু পাণ লগত এটা জৰিমনা সেই সময়ত নাছিলে পিছত লাহেকৈ আহিছে হয় এটকা চাই এতিয়া সেই বস্তুটো তেতিয়াৰ পৰা লাহেকৈ প্ৰচলিত হ'ল সেই যি তামোল আৰু যিখিলা পাণ সেই পাণ আৰু তামোল খিলাৰ পৰা মাননীৰ জন্ম হ'ল এতিয়া কয় যে মাননীহে সাৰ প্ৰভু মাননীহে সাৰ মাননী নহ'লে আৰু জগতৰ সাৰ আৰু যেনেকুৱাই মানুহৰ যি দুখ নলগাওক বৰ্তমান সময়ত যাওক যে মাননীহে সাৰ প্ৰভু মাননীহে সাৰ মাননী নহ'লে আৰু জগতৰ সাৰ তাৰপৰা কি হয় বোলে যিমানে যি দুখ নকৰক 100 টকা জৰিমনা গোৱা পানে ভাঙে গতিকে আমি শেষৰকণ অকণমান গাই লৈ আপোনালোকৰ কাহিনীটো শুনাই আমাৰ কালচ কৃষ্ণলৈ আগবাঢ়ি গৈছোঁ কৃষ্ণ সৰ্বজন নধৰি বদাই বোলো কোনে ধৰে দাই হ'ব এতিয়া কথা হ'ল কি ৰাইজে দাই ধৰিলেও ইয়াতে ক'ব লাগিব বা দাই নধৰিলেও ইয়াতে কৈ থৈ যাব লাগিব কাৰণ আমি শিকি আছোঁ কিবা এটা ভুল আছে বাৰু ভুল হ'ব পাৰে সেইটো দেখুৱাই দিলে আমিও ভাল পাওঁ এখনি সৰ্বজন নধৰিব দাই মানৱ নীতিৰ জন্ম গালো গুৰু শিকা পায় তুমিও সৰ্বজনাই আমাৰ বচন মাননীয় জন্ম কথা শুনা সৰ্বজন শুন খবা পদে নধৰে জেন্দাই মানৱ নীতিৰ পালচ কেইটা বজাম এতিয়া
বজা মেতিয়া কোন কোন ভবা খনন ধৰি বৰা মান নীতি পালকে যাব বজা মেতিয়া বজা মেতিয়া Kita tak butuh jin, benda kita dah. Kunalati tak butuh jin, kunalati tak butuh jin, benda kita dah. Kunalati tak butuh jin, kunalati tak butuh jin, benda kita dah. Tingkah kita tak butuh jin, benda kita dah. Tingkah kita tak butuh jin, benda kita dah. Ini kami manoni hatot, posai kita bukan dalam, udah palas beli pahat, posai beli pahat. Ini kami manoni hatot, palas beli dalam. Kalau mereka ini, gendau, kut gendau, kuda, gendau, kut gendau. Ono mereka, bukan dalam gue sih, tekit eba opor gusi যায় তেওঁ লাহে যেতিয়া গৈ আছিল তেওঁ এনেকুৱা শব্দবিলাক কৈছিলে মানে সেইকাৰণে আমাৰ এই হাতখনত সেই শব্দবিলাকক লৈ প্ৰচাৰ হিচাপে ৰাজৰ সন্মুখত বজোৱা হয় তেতিয়াৰ পৰা ঠিক আছে কৰে গেন্দাও কুট গেন্দাও কুটা গেন্দাও কুট গেন্দাও গেন্দাও কুট গেন্দাও কুটা গেন্দাও কুট গেন্দাও কবে ধু ওই গেন্দাও কুট গেন্দাও কুটা গেন্দাও কুট গেন্দাও Gendau kuta, gendau kut gendau. Bila gen kiti gendau manoni nomau, kit kiti kitau manoni nomau. Gen kiti gendau manoni nomau, kit kiti kitau manoni nomau. Yang kita berkuntala গৈছিলে তেওঁ এনেকৈ নমাবলৈ বিচাৰিছিলে যিটো আমি মাননি গুটিটো তেওঁ ওপৰৰ পৰা তললৈ লৈ আহিছিলে সেই মাননি গুটিটো যেতিয়া আনিবলৈ গৈছিলে তেখেতে তেতিয়া কৈছিলে বোলে ঘেন কিটি গেন্দাও মাননি নমাও কিট কিটি কিটাও মাননি নমাও ঘেন কিটি গেন্দাও মাননি নমাও কিট কিটি কিটাও মাননি নমাও গেন্দাও মাননি নমাও কিট কিটি কিটাও মাননি নমাও ঘেন কিটি গেন্দাও মাননি নমাও কিট কিটি কিটাও মাননি নমাও গেন্দাও কুৰুকুটা কিটাও কুৰুকুটা কি হৈছিলে হনুমন্ত যেতিয়া ওপৰলৈ উঠি গৈছিলে এটা গেন্দাও কুৰুকুটা ওপৰলৈ যোৱা কথাটো আৰু যেতিয়া তেওঁ পিছলি তললৈ পৰি গৈছিলে যেতিয়া পৰি গৈছিলে তেতিয়া বোলে কিটাও কুৰুকুটা কৰিব আহিছিলে কুৰুকুটা কিটাও কুৰুকুটা গেন্দাও কুৰুকুটা কিটাও কুৰুকুটা গেন্দাও কুৰুকুটা কিটাও কুৰুকুটা তেনেকৈ মাননি লৈ আহিলে নমাই আনিলে তাৰপিছত এটা মাননি হৈ গ'ল এতিয়া আমি কেনেকৈ মাননিৰ দ্বাৰা ৰাইজক মান ধৰোঁ সেই কথাটো এতিয়া ক'ব লাগিব বোলে তিনিটা তামোল তিনিখিলা পাণ সমাজৰ মাজত ধৰি যাওঁ মান তিনিখিলা পাণ সমাজৰ মাজত ধৰি যাওঁ মান তামোল তিনিখিলা পাণ সমাজৰ মাজত ধৰি যাওঁ মান তিনিটা তামোল তিনিখিলা পাণ সমাজৰ মাজত ধৰি যাওঁ মান নপোন তামোল 14 গুছি পাণ ঘৰ গৌৰী বিবাহত ধৰিছিলে মান কবলৈ বোলে নপোন তামোল 14 গুছি পাণ ঘৰ গৌৰী বিবাহত ধৰিছিলে মান ঘৰ গৌৰী বিবাহত ধৰি যাওঁ মান নপোন তামোল 14 গুছি পাণ ঘৰ গৌৰী বিবাহত ধৰি যাওঁ মান জয় ৰঘুনন্দন জটিল জটিলতম ঠাট্টা পিত্তা গোবিন্দৰা তিনিটা তামোল তিনিখিলা পাণ সমাজৰ মাজত ধৰি যাওঁ মান জয় ৰঘুনন্দন জটিল জটিলতম ঠাট্টা পিত্তা গোবিন্দৰা তিনিটা তামোল তিনিখিলা পাণ সমাজৰ মাজত ধৰি যাওঁ মানে এইষাৰ মই একেবাৰতে ক'ব নোৱাৰো মানে নাই শুনি থাকিলে হ'ল এতিয়া কি হ'ব নহয় মোৰ জিভা সম্পৰ্কে নুগুৱে এতিয়া কি হৈছে যিটো আমি আপোনালোক এতিয়া কৈ শুনালো সেইটো এতিয়া আমাৰ ভুলে ক'ব শুনিব দেই মই নেগাম দেই জয়
ৰঘুনন্দন জটিল জটিলতং জটিল জটিলতং ঠাট্টা পিত্তা গোবিন্দৰা ন পুন্তামূল 14 গুচিপান বৰ কৰি বিবাহত হৈ যাব গতিকে চমুৱাই দিবলৈ কৈছে দৰা আহি আছে তথাপি আৰু এইখন ইয়াতে সমাপ্ত হ'ব এইখন শৰ্টকে আমি শেষ কৰি লৈছোঁ যে জয় ৰঘুনন্দন জটিল জটিলতং জটিল জটিলতং ঠাট্টা পিত্তা গোবিন্দৰা ন পুন্তামূল 14 গুচিপান সমাজৰ মাজত ধৰি যাওঁ আমাক ধৈৰ্য ধৰাটো নকলে বাবা জয় ৰঘুনন্দন জটিল জটিলতং জটিল জটিলতং ঠাট্টা পিত্তা গোবিন্দৰা ন পুন্তামূল 20 গুচিপান সগৰি বিবাহত ধৰি যাওঁ মা Rồi.